এখন ডাঙৰ অৰণ্যৰ মাজত এজন যুৱক আছিল। তাৰ নাম আছিল ৰাজীৱ। সি অৰণ্য প্ৰকৃতি ভাল পাইছিল আৰু সদায় নতুন নতুন কথা শিকিবলৈ ঘূৰি ফুৰিছিল। এদিনাখন সি অৰণ্যৰ ভিতৰত এখন নৈ পাৰত বহি আছিল। হঠাতে তাৰ কাণত পৰিল এটা অচিনাকি শব্দ। সি শব্দটো ক'ৰ পৰা আহিছে চাবলৈ গৈ দেখিলে যে এটা ডাঙৰ হাতী এজোপা গছৰ তলত পৰি আছে। হাতীটোৰ ভৰিত এটা ডাঙৰ আঘাতৰ চিন আছিল আৰু সি থিয় হ'ব পৰা নাছিল। ৰাজীৱে হাতীটোক সহায় কৰিবলৈ ঠিক কৰিলে। ৰাজীৱে হাতীটোক পানী আৰু খোৱা বস্তু দিলে। তাৰপিছত সি হাতীটোৰ আঘাতৰ ঠাইটুকুৰা পৰিষ্কাৰ কৰি বান্ধি দিলে। কেইদিনমানৰ পিছত হাতীটো ভাল হ'ল। হাতীটোৱে ৰাজীৱক তাৰ উপকাৰৰ বাবে ধন্যবাদ দিলে আৰু তাক এটা বিশেষ উপহাৰ দিম বুলি ক'লে। ৰাজীৱে ক'লে যে তাক কোনো উপহাৰৰ প্ৰয়োজন নাই, হাতীটো ভাল হ'লেই তাৰ বাবে যথেষ্ট। কিন্তু হাতীটোৱে ৰাজীৱক এটা গুপ্ত ঠাইৰ কথা ক'লে য'ত বহুত ধন সম্পত্তি পোৱা যায়। ৰাজীৱে সেই ঠাই বিচাৰি গৈ দেখিলে যে সেই ধন সম্পত্তিবোৰ হাবিৰ জীৱ জন্তুৰ বাবে বিপদ আনিব পাৰে। সি ধন সম্পত্তিবোৰ নোলোৱাকৈয়ে উভতি আহিল আৰু হাতীটোক ক'লে যে হাবিৰ সঁচা সম্পদ হ'ল ইয়াৰ জীৱ জন্তু আৰু প্ৰকৃতি। হাতীটোৱে ৰাজীৱৰ জ্ঞান আৰু দয়া দেখি বৰ সন্তুষ্ট হ'ল। তাৰপিছত ৰাজীৱ আৰু হাতীটো বৰ ভাল বন্ধু হ'ল। ৰাজীৱে হাবিৰ জীৱ জন্তুবোৰ সুৰক্ষাৰ বাবে কাম কৰিবলৈ ল'লে আৰু হাতীটোৱে তাক সদায় সহায় কৰিলে। এনেদৰে এজন যুৱক আৰু এটা হাতীৰ মাজত এক মজবুত বন্ধুত্ব গঢ় লৈ উঠিল আৰু সেই বন্ধুত্বই অৰণ্যখনৰ শান্তি আৰু সুৰক্ষা ৰাখিলে।